সেইদিনা গৈছিলোঁ আমাৰ গাঁৱৰ ঘৰলৈ আৰু তাৰ পৰা আমাৰ ঘৰৰে গছত লাগি থকা কঁঠাল এটা লৈ আহিছিলোঁ আৰু সেই কঁঠালটো মই একেবাৰে কম সময়ৰ ভিতৰতে কুকাৰ এটাত বনালোঁ। বহুতে হয়তো কঁঠাল বনাবলৈ টানো পায়, যিহেতু টাইম বেছি লাগে, কিন্তু এনেদৰে বনালে একেবাৰে কম সময়ৰ ভিতৰত ৰেডি হৈ যায়। তাৰ বাবে মই কঁঠালখিনি এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু দুটা আলু ডাঙৰ ডাঙৰকৈ দি দিছোঁ। আনফালে মই কুকাৰ এটা উঠাই দিলোঁ আৰু তাত দি দিছোঁ প্ৰয়োজন অনুসৰি মিঠাতেল আৰু গোটা গৰম মছলা আৰু তেজপাত এখিলা আৰু দি দিছোঁ দুটা কাটি থোৱা পিঁয়াজখিনি ৰঙচুৱালৈকে ভাজিম। তেতিয়ালৈকে মই ইয়াত দুটা বিলাহী, এটা পিঁয়াজ, কেইটামান কাজু দি ধুনীয়াকৈ পিচি ল'লোঁ আৰু কাজুখিনি নিদিলেও কথা নাই, অপশ্যনেল হয়। আৰু তাৰপিছত পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই দিলোঁ পিচি থোৱা আদা নহৰুখিনি মই কেঁচা গন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজিলোঁ আৰু তাৰপিছতে ইয়াত মই দি দিলোঁ পিচি থোৱা বিলাহীখিনি ধুনীয়াকৈ লৰাই ইয়াত এতিয়া মই দি দিছোঁ প্ৰয়োজন অনুসৰি হালধি, সোৱাদ অনুসৰি নিমখ আৰু জিৰা গুড়ি আৰু দি দিছোঁ গৰম মছলা গুড়ি। গোটেইখিনি ভালদৰে লৰাই মই ভাজি থাকিলোঁ আৰু তেতিয়ালৈকে ভাজিলোঁ যেতিয়ালৈকে মছলাবোৰে যে তেলবোৰ শুহি লৈছিলে সেইখিনি এৰি নিদিয়ালৈকে। আৰু এয়া চাওক, মছলাবোৰৰ ছাইডেৰে ধুনীয়াকৈ তেল বিৰিঙিছে, মানে মছলাখিনি ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া ইয়াত দি দিছোঁ মই কঁঠালখিনি দি ধুনীয়াকৈ লৰাই লৈছোঁ। মোৰ অকণমান লৰাবলৈ অসুবিধা হৈছিলে, যিহেতু কুকাৰটো অকণমান সৰু আছিলে। তথাপিও যিহেতু বেছি সময় মই এনেদৰে লৰোৱা নাছিলোঁ, খুব বেছি 15 বা 10 মিনিট সময় অকণমান সময় লৰাই থাকিলোঁ আৰু মই তাৰপিছতে ইয়াত দি দিলোঁ সৰু বাতিৰে পানী দিছোঁ আৰু শেষত অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। গোটেইখিনি ভালদৰে লৰাই মই ঢাকন লগাই দিলোঁ আৰু তাৰপিছত মই দুটা চিটি লগাই কুকাৰটো নমালোঁ আৰু এয়া চাওক, ধুনীয়াকৈ ৰেডি হৈ গ'ল কঁঠালৰ এই শুকান চব্জিখন। একেবাৰে কম সময়ৰ ভিতৰতে হৈ গ'ল আৰু মছলাও মই ইমান এটা ব্যৱহাৰ নাই কৰা। লাগিছেনে লোভনীয় দেখিবলৈ? কমেণ্ট কৰি জনাব।